কচুৱা আদৰ্শ চিকিৎসালয়ত ডক্টৰ নথকাত ৰোগীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি। নগাঁও জিলাৰ কচুৱা আদৰ্শ চিকিৎসালয়ত আজি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখযোগ্য যে উক্ত চিকিৎসালয়ত এজনো ডক্টৰ নথকাত ৰোগীসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰা নাই, যাৰ ফলত সংকটজনক অৱস্থাত বহু ৰোগীক নগাঁও আৰু কামপুৰ FRU চিকিৎসালয়লৈ প্ৰেৰণ কৰিব লগা হৈছে। উল্লেখযোগ্য যে বহুদিনৰ পৰা কচুৱা আদৰ্শ চিকিৎসালয়ত ডক্টৰ নথকাত সাধাৰণ জনতা বহু সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। উপায়হীন হৈ এতিয়া চিকিৎসালয়ত ডক্টৰ নিয়োগ কৰিবৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনাইছে। ডেলিভাৰী লৈ আহিছে, এতিয়া বোলে ডক্টৰ নাই, এতিয়া বোলে ইয়াত নাৰাখে, কামপুৰ লৈ যাব লাগে। আমি এতিয়া মোটা মানুহ নাই ঘৰত, আপোনাৰ কেৰেলালৈ গুচি গ'ল, এতিয়া কেনেকৈ লৈ যাম আমি? এতিয়া ইয়াত বোলে নাৰাখে, এতিয়া বোলে কামপুৰ লৈ যাব লাগে। বানপানী, গাড়ী নোসোমাই, আনিব নোৱাৰোঁ, কিমান কষ্ট কৰি আনিছোঁ। এজনো নাই, ইয়াত ডক্টৰ নাথাকিলে বোলে ট্ৰিটমেণ্ট কৰিব নোৱাৰে। এতিয়া কৈ আছে কামপুৰ লৈ যাবলৈ। চৰকাৰে মানে প্ৰতিবাদ কৰিছোঁ যে অতি সোনকালে ডক্টৰ ইয়াত পঠাব লাগে। আমাৰ মানে ইয়াত ৰোগী আছে, ডক্টৰ লাগে। আনহাতে উক্ত চিকিৎসালয়ত এগৰাকী নাৰ্ছৰ তত্বাৱধানত ৰোগীক চিকিৎসা প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে, যাৰ ফলত অতি জৰুৰীকালীন ৰোগীৰ যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। উল্লেখযোগ্য যে উক্ত চিকিৎসালয়ত এগৰাকী নাৰ্ছৰ বাদে অন্য কোনো চিকিৎসক নাই বুলি জানিবলৈ দিয়ে। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, টাইম 24 আছাম।